हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলোৰে ভাল ময়ো ভালে আছো ৰাতিপুৱাৰ পৰা মোৰটো অকমান মানে বিষাই আছে আৰু মোৰ বিষালে আমাৰ এটা বিশ্বাস কি আমি গাখীৰ দিয়া চাহ খালে মূৰৰ বিষটো ভাল পাম আৰু হেতু কাৰণে মই তলত গলো গাখীৰ দিয়া চাহ হ'ব তলত এটো কাৰণে গলো কাৰণ মই ঘৰত গাখীৰ দিয়া চাহ নবনাও আৰু আমাৰ গাখীৰ দিয়া চাহ খোৱাও নহয় কেতিয়াবাহে মানে মন কলে আমি তলত গাখীৰ দিয়া চাহ খাব যাও হাজবেণ্ড মই তো কাম সাম আজৰি কৰি মই ভাবিলো কি অকমান চাও খাই আহো চাহ খাই উলাই আহতে এটা ৰামা টেম্পল আছে ওচৰত তাত মই কেতিয়াবা অকলে যাও অকমান টাইম বহু 5-10 মিনিট বহি ভাল লাগে আৰু কিবা এটা শান্তি লাগে তো তাৰ পৰা উলাই আহতে আজি দেখিলো কি নৰ্থ ইষ্টৰ দোকান এখন মোৰ তেনেকে চকুত পৰা নাছিলে তাত মণিপুৰী ছোৱালী এজনী বিক্ৰী কৰি আছে তো মোৰ ভাল পোৱা বস্তু এটা পালো হেতু হৈছে সৰু আলু ফ্ৰাই মই বহুত ভাল পাও আৰু এটা কম্বিনেশন মানে আপোনালোকে ভাল পায় নে নাপায় নাজানো মাটিমাহৰ দাইল আৰু সৰু আলু ফ্ৰাই বেষ্ট কম্বিনেশন হেতু হলে মোক মাছ মাংস একোৱে নালাগে মাংসটো মই খাও যদি ইমান এটা ভাল নাপাও মই মাছ বহুত বেছি ভাল পাও মাছ জেনেকে দিলেও মই ভাল পাও খাই তো হে আৰু সৰু আলু আনিলো ইয়া দেখাইছো সৰু আলু এইখিনি মাত্ৰ এইখিনি কিমান লৈছে জানে 50 रुपीस অসমত কিমান চলি আছে জনাবচোন ইয়াত পাৰ কেজি 300 চলি আছে সৰু আলু আৰু লগতে আনিছো ব্ল্যাক ৰাইস এটো কিন্তু পায়স খাব নহয় দে বহুতে পায়সত মানে দি খায়টো পায়স বনাই খায় মইটো জুৰণি খাব আনিছো জুৰণি মই বনাই পোৱা নাই চেষ্টা কৰিম বনাব আজি তিয়াই থৈ দিম ভাবিলো জুৰণি খাও গুৰো আছে তো তেনেকে মই ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো কিমাননো চলি আছে সৰু আলুৰ দাম অসমত আৰু ঠেকিয়া শেষ হল ষ্টকত নাই ভুজলকীয়া ষ্টকত নাই তো এই স্যাটাৰডে আহিব স্যাটাৰডে মই যাম আৰু আনিম মানে দেখি পাগল হৈ গৈছে ইমান মানে অসমৰ বস্তু বহুত দিন খাব পোৱা নাইতো তো নাপালে হে লোভটো বেছিকে আহি থাকে এতিয়া মই এইখিনি লাঞ্চত বনাম আৰু হাজবেণ্ডৰ কাৰণেও থৈ দিম ডিনাৰৰ কাৰণে